নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ADRE পৰীক্ষা সম্বন্ধীয় কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা। ADRE স্কিল টেষ্ট ভাইভা যিসকলে ইতিমধ্যে ADRE থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিছিলে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে কোনকেইটা ভুল কৰিলে আগন্তুক হ'বলগীয়া যি স্কিল টেষ্ট বা ভাইভাত আপোনালোকে ফেইল কৰিব বা ADRE চাকৰিটো নাপাব, এইকেইটা ভুল আপোনালোকে কেতিয়াও নকৰিব। তাৰ অতি গুৰুত্বপূৰ্ণ কেইটামান কথা আলোচনা কৰিম এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখিনিতে এটা অনুৰোধ, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাৰিব, কিয়নো আমাৰ চেনেলত অসমৰ গভৰ্ণমেণ্ট জব সম্বন্ধীয় বিভিন্ন কথা বাৰ্তা আলোচনা কৰাৰ লগতে অসমৰ গভৰ্ণমেণ্ট জব সম্বন্ধীয় প্ৰিপেৰেশ্যনৰ ভিডিঅ' দিয়া হয়। আমাৰ চেনেলত জেনেৰেল নলেজৰ ভিডিঅ'কে আদি কৰি বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ অতি কম সময়তে দিয়া হয়, যিসমূহে আপোনালোকক কিছু পৰিমাণে হ'লেও চাকৰিৰ বাবে উপকৃত কৰিব। সেয়া আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে অসমৰ গভৰ্ণমেণ্ট জব সম্বন্ধীয় প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোককো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ইতিমধ্যে আমি ADRE সম্বন্ধীয় কেইবাটাও ভিডিঅ' দিছোঁ। আজি মষ্ট ইম্পৰ্টেণ্ট টপিক স্কিল টেষ্টৰ বাবে কোনকেইটা টপিক অতি গুৰুত্বপূৰ্ণ হ'ব, লগতে ভাইভাৰ বাবে কোনকেইটা টপিক অতি গুৰুত্বপূৰ্ণ হ'ব সেই কথাকেইটা আলোচনা কৰিম। লগতে আপোনালোকে কোনকেইটা ভুল কৰিব নালাগে ADRE স্কিল টেষ্ট বা ভাইভাত, আমি সেইখিনি কথা আলোচনা কৰিম। বিশেষকৈ স্কিল টেষ্টত আপোনালোকে কোনকেইটা ভুল কৰিব নালাগে আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে আমি সেইখিনি কথা আলোচনা কৰিম। যিসকলে বৰ্তমান এটা ভাল মাৰ্ক পাবলৈ সক্ষম হৈছে অফিচিয়েল এনচাৰ কি চেক কৰাৰ পিছত বা আমি দিয়া এক্সপেক্টেড কাটঅফৰ দৰে মাৰ্ক পাবলৈ সক্ষম হৈছে, তেওঁলোকে এতিয়াৰ পৰাই স্কিল টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি যাওক। কিয়নো যোৱাবাৰ ৰিটেন টেষ্টত যথেষ্ট সংখ্যক কেণ্ডিডেট পাছ কৰিছিলে, কিন্তু যথেষ্ট সংখ্যক কেণ্ডিডেটে স্কিল টেষ্টত বেয়া কৰাৰ বাবে তেওঁলোকে চাকৰি পাবলৈ সক্ষম নহ'লে। সেয়েহে আপোনালোকে এতিয়াৰ পৰাই হাৰ্ড প্ৰিপেৰেশ্যন কৰি যাওক স্কিল টেষ্টৰ ক্ষেত্ৰত। বিশেষকৈ ছমহীয়া কম্পিউটাৰ কৰ্চৰ যিটো চিলেবাছ, সেই চিলেবাছটো আপোনালোকে ফ'ল' কৰক। তাত থকা গোটেইখিনি বিষয় আপোনালোকে তন্নকৈ এফালৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন কৰক, তেতিয়া নিশ্চয় আপোনালোকে ADRE যিটো স্কিল টেষ্টৰ পৰীক্ষা সেই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব। বিশেষকৈ আমি ক'ব বিচাৰোঁ যে মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, মাইক্ৰ'ছফ্ট এক্সেল আৰু লিপ অফিচ আপোনালোকে এইখিনি সঠিককৈ সুন্দৰকৈ প্ৰিপেৰেশ্যন কৰক, হাৰ্ডলি প্ৰিপেৰেশ্যন কৰক। আৰু আপোনালোকে কম্পিউটাৰ বিভিন্ন ধৰণৰ যি ছফ্টৱেৰ, যি অপাৰেটিং ছিষ্টেম সেইবিলাকত আপোনালোকে প্ৰিপেৰেশ্যন কৰক। যেতিয়া আপোনালোকৰ স্কিল টেষ্ট হ'ব তেতিয়া কোনটো অপাৰেটিং ছিষ্টেম দিব পাৰে কোনো ঠিক নাই। উইণ্ড'জ 7, উইণ্ড'জ 8, উইণ্ড'জ 9, উইণ্ড'জ 10 তেনেকুৱা ধৰণৰ অপাৰেটিং ছিষ্টেমত আপোনালোকে প্ৰিপেৰেশ্যন কৰক, নিশ্চয় আপোনালোকে সফল হ'ব। লগতে ভাইভাৰ ক্ষেত্ৰত আপোনালোকৰ চাকৰিটো ৰিলেটেড যিকোনো কথা আপোনালোকে জানি থওক। লগতে আপোনালোকে যিখন গাঁৱত থাকে, যিটো জেগাত থাকে তাৰ ৰিলেটেড, যিখন ডিষ্ট্ৰিক্টত থাকে, যিখন ৰাজ্যত থাকে তাৰ ৰিলেটেড সকলোখিনি কথা আপোনালোকে জানি বুজি থওক এতিয়াই। আৰু ADRE যিখিনি ৰিটেন টেষ্টৰ বাবে পঢ়িছিলে সেইখিনিও কিছু আপোনালোকে পঢ়ি থাকিব। ক'ৰ পৰা কুৱেশ্যন আহে কোনো ঠিক নাই, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কিছু আপোনালোকে জানি মেলি থ'ব, যিখিনি সেই নিৰ্দিষ্ট সময়ত চলি থাকে। মুঠতে নিজকে আপডেট কৰি ৰাখক। এইখিনি কৰিলে আপোনালোকে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব। কিন্তু প্ৰিপেৰেশ্যন আপোনালোকে এতিয়াৰ পৰাই চলাই থাকক। যিসকলে বৰ্তমান ছেফ মাৰ্কৰ ভিতৰত আছে, বহুতে ৰিটেন টেষ্ট পাছ কৰে, কিন্তু যিটো ভাইভা বা স্কিল টেষ্ট, সেই স্কিল টেষ্টত যথেষ্ট সংখ্যক কেণ্ডিডেটে যোৱা বছৰ ফেইল কৰিছে। সেয়ে আপোনালোকে এতিয়াৰ পৰা তাৰ বাবে প্ৰিপেৰেশ্যন কৰি যাওক। এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা। আমাৰ চেনেলতো ইয়াৰ সম্বন্ধীয় বিভিন্ন ধৰণৰ ভিডিঅ' দি থকা হ'ব, আৰু লগতে এক্সপেক্টেড কাটঅফৰ ভিডিঅ' দি আছে, আপোনালোকে সেইখিনি চাই ল'ব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।